নমস্কাৰ, মই সংগীতাই আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। মোৰ জীৱনৰ কিছু অভিজ্ঞতাৰ ফালৰ পৰা আমাৰ পিতৃ মাতৃ সকলৰ হৈ কিছু অনুভূতি। দেউতা, তুমি বহুত শক্তিশালী। এজন সন্তানে বুজি পায় দেউতাকে কিমান কষ্ট কৰি পৰিয়ালটোক পোহপাল দিয়ে। দেউতা, তুমি নহ'লে এই পৃথিৱীত আমি বুঢ়া ধৰুৱা। দেউতা, তোমাক এজোপা বৃক্ষৰ লগত তুলনা কৰিব পাৰি, যাৰ ছায়াত আমি বৈ জীয়াব পাৰিছোঁ। যদি সেই বৃক্ষজোপাই নাথাকে, তেতিয়া তাৰ মূল্য আমাৰ জীৱনত অনুভৱ কৰিব পাৰোঁ। জীৱনত কিবা এটা বস্তু পাবলৈ কিমান কষ্টকৰ হয়, সেয়া এজন দেউতাকহে বুজি পায়। পৃথিৱীখন যেনেকৈ সূৰ্য নাথাকিলে অন্ধকাৰ হয়, ঠিক তেনেকৈ দেউতাৰ অনুপস্থিতিয়ে আমাৰ জীৱনবোৰ অন্ধকাৰ কৰি তোলে। পৃথিৱীত যিমানেই ধনী মানুহ নহওক কিয়, মাক দেউতাকৰ অবিহনে সেই ব্যক্তিজন দুখীয়া হয়। আৰু মাক দেউতাকে দিয়া মৰমখিনি এই পৃথিৱীত ক'তোৱে পোৱা নাযায়। মাক দেউতাকে ল'ৰা ছোৱালীক সৰুৰ পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰে, কিন্তু শেষত গৈ বৃদ্ধা অৱস্থাত বৃদ্ধাশ্ৰমত থৈ আহে। আমি যেতিয়া সৰু আছিলোঁ, আমি মা দেউতাহঁতক অশান্তি আৰু কষ্ট দিছিলোঁ। তেতিয়া জানো আমাক অনাথ আশ্ৰমত থৈ আহিছিলে? গতিকে নিজৰ অলপমান সুখৰ কাৰণে মা দেউতাহঁতক বৃদ্ধাশ্ৰমত থৈ নাহিব। প্ৰত্যেকজন সন্তানে যেতিয়া মাক দেউতাকক লগতে ৰাখে আৰু নিজৰ দায়িত্ববোৰ পালন কৰে, তেতিয়া এই বৃদ্ধাশ্ৰম বোলা শব্দটোৱে নাইকিয়া হৈ যাব আৰু আমি এই বৃদ্ধাশ্ৰমবোৰ ত্যাগ কৰোঁ আহক আৰু সকলো একেলগে হাঁহি ধেমালিৰে জীৱনটো অতিবাহিত কৰক। ধন্যবাদ। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।